Panda. I got broads in Atlanta. Just took the lean in the family. Credit cards and the scammers. Getting no licks in the band. Legacies. बहुत पानी पिया লাগিছে বলে পানি খাব লাগিব মোৰ দেউতা আপনি বহক মই আপোনাৰ কাৰণে পানী লৈ আহো যাও ঠাণ্ডা দাদা এক বটল পানী দিয়ক মানে তুমি ইমান ধুনীয়া মোলত বিয়া হবানে কি এটো মই কেতিয়া হ'ব দিব নোৱাৰো মোৰ দেউতাৰ ভাইৰি আৰু কোনেও নাই মই কমাই মোৰ দেউতাক খুৱাব লাগিব নাই তুমি মোলত বিয়া হবই লাগিব এৰো দেউতা লগ পানী মানে কি হৈছে তোৰ ইমান ভাগৰীয়া যে তই দেউতা আপনি পানী খাও মোৰ একো হোৱা নাই এইটো আপিনা শুনি নামচোন ভালদৰে কৈছিলো নহ'লে আজি বলা মোলত বিয়া হবাই লাগিব দেউতা মোক বচাও মোক লৈ গ'ল দেউতা ঐ মোৰ ছোৱালী গাড়ীতে তই ক'ত লৈ যাবি মোৰ ছোৱালী সদায় সদায় কি কৰি থাকা এইখন লৈ তাৰমানে গম নাপাওঁ এইটো মোৰ জীৱন হয় ভাই এইটো মোৰ সপোন হয় ভাই তাৰমানে কি হয় বুজাই দি এইটো মোৰ সপোন হয় ভাই হয় নেকি এইটো তোৰ সপোন হয় যদি না কোনোবা দিনা দেখা পাইছা ভালকে না ঘৰ চিনি পোৱা না ক'ত থাকে জানা এইটোৰ কাৰণে পাগলা হৈ আছা ভাগ্যত থাকিলে পামেই দে দেখা যাক কি হয় চাওঁ
শুনাচোন। আপুনি হয়। নাই কি খবৰ? আপুনি ভাল পাইছেনে? মই ভাল পাইছোঁ দিয়া। পিছে তোমাৰ দেউতাৰ খবৰ কি? মোৰ দেউতাৰ অলপ বেমাৰ হৈ আছে, সেইকাৰণে মই এই ঔষধটো কিনিব গৈছিলোঁ। হয় নেকি? এইটো তোমাৰ লোৱা। আহো দিয়ক, পিছত লগ কৰিম। শুনাচোন, এটা কথা কওঁ। কওকচোন। তোমাক মই কিবা ক'বৰ কাৰণে বহুত দিন হ'ল বিচাৰি আছিলোঁ, কিন্তু তোমাক কোৱা নাই। মোৰ দেউতাক কৈ কিনে ৰাজি কৰাব পাৰে, তেনেহ'লে মোৰ কোনো আপত্তি নাই। ঠিক আছে, তেনেহ'লে তোমাৰ দেউতাৰ ওচৰত তোমাক লৈ ব'লা। দেউতা, দেউতা। মাই তই আহিলি? মোৰ কাৰণে ঔষধ আনিছা? বহ বহ। মই ঔষধ লৈ আহিলোঁ। দেউতা, আমাৰ ঘৰত জোন আহিছে। জোন? কোন জোন মাই? দেউতা, আপুনি উঠি বহক, মই আপোনাক কৈ আছোঁ। দেউতা, সেইদিনা যে আমাক বচাইছিলে সেইজন ল'ৰা। এই জোন নেকি? বহক বহক। আহক বহক। বাবা ভাল পাইছা? খুৰা, মই ভাল পাইছোঁ, কিন্তু আপোনাক মই এটা কথা ক'ব আহিছোঁ। বাবা কি কথা কওকচোন শুনো। খুৰা, মই এইটোৱে ক'ব আহিছোঁ, দেৱী বহুত ভাল ছোৱালী আৰু দেৱীক মই ভাল পাওঁ। ইয়াক মই বিয়া পাতিব খোজোঁ। আপুনি কি কয়? বাপা, আমিতো খুজি খোৱা মানুহ বাপা, আমি দুখীয়া মানুহ, আমাৰ ঘৰত মানি ল'ব জানো? নাই খুৰা, আমাৰ ঘৰত মাই আৰু ময়ে আছোঁ, আৰু মাই মোক বহুত মৰম কৰে। দেৱীয়ে বহুত ভাল ছোৱালী, মই বিয়া পাতিলে মাই মানি ল'ব। দেৱী মা, তই কি ক? আপুনি যি কৰে দেউতা। মই আৰু বেছি টাইম জীয়াই নাথাকো মায়ো, কিজানি তখন ভালদৰে থাকিবি মায়ো। পানী আনা। দেৱী, তোমাৰ দেউতা আৰু নাই। দেউতা, দেউতা, দেউতা। জোন বেলি দিলে চাই দিনবোৰ বাগৰি যায়, তোমাৰে মৰমে মোক সদায় কন্দুৱাই। আকাশলে চোৱা নাই আজি জোনে নুমলাই, দি থকা যি ধুমুহাই দিলে উৰুৱাই। বাবু, এজনী কোনে হয়? মা, এইটো বহুত দুখীয়া ঘৰৰ ছোৱালী হয়, মই ইয়াক বিয়া পাতি আনিছোঁ। কি? তই বিয়া পাতিছে ইয়াক? মা, মই ইয়াক বিয়া পাতিছোঁ, বহুত ভাল ঘৰৰ ছোৱালী হয় কাৰণে মই ইয়াক বিয়া পাতি আনিছোঁ। ঠিক আছে, ইয়াৰ পৰিচয়টো কি আৰু দেউতাই কি কৰে? মা, এইজনী বহুত ভাল ছোৱালী, ইয়াৰ দেউতাকে ভিক্ষা কৰে। কি? ভিক্ষাৰী ঘৰৰ ছোৱালী বিয়া পাতিছে? মা, মই ভিক্ষাৰী ছোৱালীয়ে বিয়া পাতিছোঁ। মাক প্ৰণাম কৰা। কি কৰি আছা? ভিক্ষাৰী ছোৱালী? মোৰ লগত আহ। ইয়াত তই কি কৰি আছা? ভিক্ষাৰী ছোৱালী, তোক মই এটা কথা কওঁ, শুন, তই আজি মোৰ বাবুৰ লগত শুব নোৱাৰা। তই যি কৰ বাবুৰ লগত আজি তই চৰ্ট কৰিব নোৱাৰা। তই যদি এইগিলা কথা বাবুক কোৱা, তোক মই কাটি পেলাম।
ইফালে আহাচোন তোমাৰ মনটো যে বেয়া হৈছে কোনোবাই কিবা কৈছে নেকি তোমাক নাই মই এনেকুৱা একো নাই মোৰ খালি দেউতাকৰ মনত পৰিছে শুনকচোন আপোনাক এটা কথা কওঁ কি কোৱাচোন আপুনি প্লিজ বেয়া নাপাব মই এসপ্তাহ আপোনাৰ লগত থাকিব নোৱাৰোঁ গতিকে আপুনি ওপৰত থাকক মই তলত থাকিম কিয় কি হৈছে মোৰ কিবা অসুবিধা হৈ আছে সেইকাৰণে মই আপোনাৰ লগত থাকিব নোৱাৰিম অ'কে ঠিক আছে দিয়া আপুনি শুই লওক আপোনাৰ ফোন আহি আছে হেল্ল' ঠিক আছে দিয়ক মই গৈ আছোঁ দেৱী শুনাচোন মোৰ ফোন আহিছিল এসপ্তাহ মই বাহিৰত থাকিব এতিয়া মই এসপ্তাহ কাৰণে বাহিৰত যাই আছোঁ ঠিক আছে তেনেহ'লে আপুনি যাওক আপুনি যিমান পাৰে জলদি আহিব আৰু খোৱা লোৱা ভালকৈ কৰিব ঠিকে আছে তুমি মাৰ কথা শুনিবা আৰু খোৱা লোৱা ভালকৈ কৰিবা এইটো লওক আপোনাৰ বেগ মা ৰেডি হৈছে মা মই যাওঁ যোৱা ভালকৈ থাকিবা Subscribe to our channel and press the bell icon. It's free. হাই গাইজ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব আৰু আপুনি কিবা ক'ব নেকি হাই গাইজ আমাৰ পাৰ্ট 2 ভিডিঅ'ৰ শ্বুটিং চলি আছে আমি অতি সোনকালে ৰিলিজ কৰিম আপুনি কিবা ক'ব নেকি মই কিবা কৈ দিয়া ছাবস্ক্ৰাইবৰ কথা হাই গাইজ ভিডিঅ'টো কেনে লাগিছে যদি ভাল লাগিছে সকলোৱে শ্বেয়াৰ আৰু লাইক ছাবস্ক্ৰাইব কৰিব আৰু তলৰ ঘণ্টিটো বজাই দিব নতুন ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ আৰু এইটোৱে কানা আছিল এতিয়া ভাল হৈ গৈছে মই আৰু কি ক'ম ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হা আৰু আমাৰ পাৰ্ট 2খন শ্বুটিং চলি আছে সেইটো যিমান সোনকালে পাৰে আমি ৰিলিজ দিম তেনেহ'লে এতিয়া বাই বাই